আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব গঁড় দিৱস। ক্ৰমাৎ সমগ্ৰ বিশ্বতে হ্ৰাস পাবলৈ ধৰিছে গঁড়ৰ সংখ্যা। এই প্ৰজাতিবিধক জীয়াই ৰখাৰ স্বাৰ্থত সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব গঁড় দিৱস। WWFে 2010 চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে বিশ্ব গঁড় দিৱস ঘোষণা কৰিছিল। আফ্ৰিকা আৰু এছিয়াত বাস কৰা গঁড়ৰ বিভিন্ন প্ৰজাতিৰ বিষয়ে সজাগতা বৃদ্ধি আৰু মানুহক গঁড় সংৰক্ষণ কৰাৰ বাবে উৎসাহিত কৰাই এই দিৱসৰ মূল লক্ষ্য। চোৰাং চিকাৰ, জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক পৰিৱেশত হোৱা বিভ্ৰান্তিৰ ফলত গঁড় বিলুপ্ত হোৱাৰ আশংকা আছে। এই দিৱসৰ বাৰ্ষিক স্মৰণীয় অনুষ্ঠানটোৱে বিশ্বজুৰি গঁড়ৰ প্ৰজাতি আৰু সুৰক্ষা আৰু যত্নৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহা হৈছে। উল্লেখযোগ্য যে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অসমে বহন কৰি আহিছে এক গৌৰৱোজ্জ্বল ইতিহাস। ব্ৰিটিছ শাসনকালতে কাজিৰঙাত গঁড়ৰ অস্তিত্বৰ প্ৰমাণ লাভ কৰাৰ পৰা বৰ্তমানলৈকে গঁড়ৰ সংখ্যা বৃদ্ধিয়ে বিশ্বৰ দৰবাৰত অসমে লাভ কৰিছে সুকীয়া পৰিচয়। সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজে গঁড় সংৰক্ষণৰ সফলতাৰ অন্যতম অংশীদাৰ। ব্যুৰো ৰিপৰ্ট, কলিয়াবৰ নিউজ। কলিয়াবৰ নিউজ বুলি এটা নতুন পেজ আহিছে আপোনালোকৰ মাজত, চলি আছে অলৰেডি। গতিকে কলিয়াবৰ নিউজলৈ মোৰ শুভেচ্ছা থাকিল আৰু আপোনালোকে আটাইকে মই অনুৰোধ জনাইছোঁ আপোনালোকে যেন মৰম দিয়ে এই পেজটোক শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক।